মনযোগী পরীক্ষাটা ভালো নাই মনযোগী পরীক্ষাটা ভালো নাই আমি যিখিনি স্পেচিয়েল পেপাৰত আমি পঢ়িম যোৱা 3 তাৰিখে তাতে আমাৰ যিখিনি কোশ্চিন পেটাৰ্ণ হৈছিল সেইখিনি কোশ্চিন পেটাৰ্ণত আমাৰ বহুত টাফ আছিল। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰীক আপোনালোকৰ চেনেলৰ যোগেদি আমি জনাব খুজিছোঁ যে আমি দীৰ্ঘ আজি 14-15 বছৰ ধৰি আমি এই স্পেচিয়েল পেপাৰৰ কাৰণে আমি দৌৰি আছিলোঁ আৰু আমি প্ৰত্যেকজন শিক্ষকে প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকক আমি কণ্ট্ৰেকচুৱেল বেছত কাম কৰিছিলোঁ। গতিকে আমি আজি আপোনালোকৰ চেনেলৰ যোগেদি কাটৰ অনুৰোধ জনাইছোঁ আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক, যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগতে আমাৰ এইখিনি কাম কৰি দিয়াৰ কাৰণে যথেষ্ট চেষ্টা কৰিছে আৰু আমি জানো যে আজি যিজন শিক্ষামন্ত্ৰী আৰু যিজন মুখ্যমন্ত্ৰীৰ বাহিৰে আমাৰ এইখিনি কাম আৰু কোনো কৰিব নোৱাৰে। গতিকে আমি কৰজোৰে সৌদ অসম আমাৰ যিখিনি ঐক্য মঞ্চ আছে, সৌদ অসম যিখিনি আমি পেৰালেল টিচাৰ আছোঁ বা পেৰা টিচাৰ আছোঁ, গতিকে আমি তেখেতক বিনম্ৰ অনুৰোধ জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক যাতে জীয়াই থকাৰ কাৰণে শিক্ষক হিচাপে জীয়াই থকাৰ কাৰণে অধিকাৰ দিয়ে। ইয়ে আমাৰ শিক্ষামন্ত্ৰীলৈ সৰল গুহাৰি। গতিকে ছাৰে যাতে আমাক জীয়াই থকাৰ অধিকাৰখিনি দিয়ে। এইখিনি কৈ মই মোৰ বক্তব্য সামৰিছোঁ। আজি প্ৰথমে আপোনালোকৰ এই চেনেলৰ যোগেদি মই অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ দিছোঁ এইকাৰণেই যে আমি বহুত দিনৰ পৰা সৰ্বশিক্ষাত কাম কৰি আহিছিলোঁ। বিভিন্ন কম্পনেণ্টে বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছিলোঁ যে আমাক টেটৰ জৰিয়তে দি আমাক নিযুক্তি প্ৰদান কৰিব লাগে। সেয়েহে বৰ্তমানৰ যোনজন মুখ্যমন্ত্ৰী তেখেতেই এটা সময়ত আমাক ষ্টেপ লৈ লাষ্টত গৈ পেলাই আজিৰ এই মুভমেণ্টটো আমাক দিছে, ধন্যবাদ দিছোঁ। কিন্তু লাষ্টত যোনটো দেখা গ'ল যে আমাৰ বিশেষ টেট পৰীক্ষাৰ যেনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব লাগিছিলে সেইধৰণে হোৱা নাই, ভেৰি টাফ, বৰ টান হৈছে। গতিকে ইয়াত বেছি সংখ্যক যদি এনেকৈয়ে থাকে ৰিজাল্টটো দি দিয়ে, বেছি সংখ্যক শিক্ষক শিক্ষয়িত্ৰীয়ে হয়তো পাৰ হৈ যাব নোৱাৰিব। গতিকে আপোনালোকৰ চেনেলৰ যোগেদি কৰজোৰে মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ শিক্ষা বিভাগৰ শিক্ষামন্ত্ৰী মহোদয়ক প্ৰাৰ্থনা জনাইছোঁ যে আমাক যেনেকেই হওক বেছিকৈ গ্ৰেজ দি হ'লেও তেখেতৰ হাতত ক্ষমতা আছে, তেখেতৰ হাতত বহুত ধৰণৰ ব্যৱস্থা আছে। অলপ যদি আমাক অলপ হেৰি কৰে, পাৰ কৰি উলিয়াই যোৱাৰ কাৰণে যদি চেষ্টা কৰে তেখেতে পাৰিব। আৰু আমি ভাবোঁ যে এইজন শিক্ষামন্ত্ৰী মহান শিক্ষামন্ত্ৰী, তেখেতে ইচ্ছা কৰিলে আমাক লৈ যাব পাৰিব। তেখেতৰ অবিহনে আমি জীয়াই চলাৰ কোনো ধৰণৰ ৰাস্তা আমি বাট দেখা নাই। যাৰ কাৰণে আজি আপোনালোকৰ চেনেলৰ যোগেদি আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ আমাক যাতে বিন্দুমাত্ৰ জীয়াই থকাৰ কাৰণে, আমাৰ পৰিয়ালক বচাই ৰখাৰ কাৰণে সহানুভূতি এটা দেখুৱাই আমাৰ মেক্সিমাম কেণ্ডিডেটক কেনেকৈ পাৰ কৰি লৈ যাব পাৰে তাৰ ব্যৱস্থা কৰে।